এখন দেশত এটা কুমাৰ আছিল। তাৰ অনেক ধন বস্তু আছিল, কিন্তু ল'ৰা নাছিল। তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে পাইছিল। এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ। কিছুদিনৰ মূৰত ঘৈণীয়েকে আকৌ গা ভাৰী হলত কুমাৰে ঘৈণীয়েকক ক'লে, যদি এইবাৰো তই ছোৱালীকেহে পাৱ, তেন্তে মই ঠিকে কৈছো, তোক নগাত বেচিম। গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে বৰ ভয় খালে। ল'ৰা পাবৰ ওচৰা-ওচৰি হলত কুমাৰৰ ঘৈণীয়েক মাকৰ ঘৰলৈ গ'ল। কিন্তু কি দুৰ্কপাল, এইবাৰো তাইৰ ছোৱালী এজনীহে উপজিল। ছোৱালী উপজা দেখি ভয়ত কুমাৰণী অণ্ঠ-কণ্ঠ শুকাই গ'ল। সেই দেখি তাইৰ গিৰিয়েকে বুজ পোৱাৰ আগে তাই তেতিয়াই লৰালৰিকৈ ছোৱালীজনীক এটা চৰুত ভৰাই ফটা কানিৰে ঢাকি ঢুকি আন এটা চৰুৰে তাৰ ওপৰত সাফৰ দি নৈত উটাই দিলে। চৰুটো নৈত উটি গৈ আছে। এনেতে নৈ পাৰত কাপোৰ ধুই থকা ধোবাৰতাই চৰুটো দেখি তাত কি আছে চাওঁ বুলি সাঁতুৰি গৈ সাফৰটো মেলি দেখিলে নকৈ হোৱা কেঁচুৱা ছোৱালী এজনী তাতে ভৰাই কোনোবাই উটাই দিছে। ধোবাটোৱে ছোৱালীজনী তুলি ল'বৰ মনেৰে সাফৰটো গুচাই চৰুটো ধৰি লাহে লাহে সাঁতুৰি বামৰ ফালে টানি আনোতে হঠাৎ এজনী চিলনীয়ে থাপ মাৰি চৰুটোৰ পৰা ছোৱালীজনী লৈ গুচি গ'ল। এজোপা আহঁত গছৰ আগত চিলনীজনী বাহ আছিল। তাই ছোৱালীজনীক সেই বাহতে থলেগৈ। কণমান ৰূপ ছোৱালীটো দেখি চিলনীৰ বৰ মৰম লাগিল। সেই দেখি তাই ছোৱালীজনী তুলি তালি বাঙৰ দীঘল কৰিবলৈ মনতে ঠিক কৰিলে। দিনৌ চিলনীয়ে য'ৰে পৰা যি ভাল খোৱা বস্তু পায় থাপ মাৰি লৈ আহি ছোৱালীজনীক খুৱায়। এইদৰে চিলনীয়ে লাহে লাহে তাইক ডাঙৰ দীঘল কৰিলে। কাৰোবাৰ ঘৰত ভাল ৰিহা মেখেলা ৰ'দত শুকাবলৈ মেলি দিয়া দেখিলে চিলনীয়ে সেইবোৰ থাপ মাৰি লৈ আহি জীয়েকক পিন্ধিবলৈ দিয়ে। এদিন ৰজাৰ জীয়েক এজনীয়ে নৈৰ ঘাটতে গাৰ অলংকাৰ পাতিবোৰ সলুকাই থৈ নৈত গা ধুবলৈ নামিছিল। এনেতে চিলনীয়ে থাপ মাৰি সেই অলংকাৰবোৰ লৈ গুচি আহি জীয়েকক পিন্ধিবলৈ দিলে। এইদৰে ফণী, আৰচি, সেদুৰৰ টেমা, তেলৰ বাতি চিলনীয়ে য'তে যি পায় তাকে নি জীয়েকক দিয়ে। ছোৱালীজনী লাহে লাহে গছৰ ডালতে ডাঙৰ হ'ল আৰু ৰূপত অপশ্বৰী যেন হ'ল। এদিন চিলনীয়ে জীয়েকক ক'লে, আই, তই এটা ডাঙৰ হৈছা। মই সদায় তোক অকলে এৰি থৈ দূৰলৈ যাওঁ। সেই দেখি তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ ভয় লাগি থাকে। আজিৰ পৰা মই গ'লে তোৰ ভয় ছয় লাগিলে বা থিতাতে লগা হলে তই মোক এইদৰে মাতিবি, আহঁতৰ পাত লৰে কি চৰে, চিলনী আই মোৰ ভাগতে পৰে। এদিন দুপৰীয়া চিলনীৰ জীয়েকে গছৰ ডালতে বহি মূৰ আচুৰিছে। এনেতে এটা সদাগৰ সেইপিনেই কৰবালৈ যাওঁতে ৰ'দত ভাগৰ লাগি সেই গছজোপাৰ তলতে জিৰাবলৈ বহিল। সেইডোখৰ ঠাইত জনপ্ৰাণী নাই। কৰবাৰ পৰা এডাল চুলি উৰি আহি সদাগৰৰ কোলাতে পৰিল। সদাগৰে চুলিডাল দেখি আচৰিত মানি তুলি লৈ বৰ দীঘল যেন দেখি জুখি চালে চুলিডাল ৭ হাত দীঘল। সদাগৰে ক'ৰ পৰা ইমান দীঘল চুলিডাল আহিল বুলি চাৰিওফালে চাই একো নেদেখিলে। এনেতে গছৰ ওপৰলৈ সদাগৰৰ চকু গ'ল। তেওঁ দেখিলে এজনী দীপ-লিপ ছোৱালীয়ে ডালতে বহি চুলি আচৰিব লাগিছে। সদাগৰে আচৰিত মানি ছোৱালীজনীৰ ভাললৈ চাই মাত লগালে, তুমি কোন? দেৱতা নে মানুহ নে অপেশ্বৰী নে জুখিনী? কোন কোৱা? তুমি এই ভৰ দুপৰীয়া গছৰ ডালত কিয় বহি আছা? ইয়াৰ আগে ছোৱালীজনীয়ে মানুহ কেতিয়াও দেখা নাছিল। সেই দেখি ভয় খাই কি উত্তৰ দিব একোকে থিৰ কৰিব নোৱাৰি মাকক বিনাই মাতিলে, আহঁতৰ পাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। এইদৰে মাতা মাত্ৰতে চিলনী ক'ৰবাৰ পৰা উৰি আহি জীয়েকৰ আগতে পৰিল। আই, মোক কিয় মাতিছা বুলি চিলনীয়ে সোধালাত জীয়েকে গছৰ তলত থকা সেই মানুহটোলৈ মাকক আঙুলিয়াই দেখুৱালে। চিলনীয়ে ডেকা আৰু ধুনীয়া সদাগৰক দেখি মনে মনে ভাবিলে, যদি এই মানুহজন ভাল হয় তেন্তে এওঁলৈকে মোৰ ছোৱালীজনী বিয়া দিব পাৰিলে ভাল হ'ব। ইয়াকে ভাবি তললৈ আহি চিলনীয়ে সদাগৰক আগৰে পৰা গুৰিলৈকে জীয়েকৰ সকলো কথা ভাঙি পাতি ক'লে।
সদাগৰে চিলনীক ক'লে যে মোৰ অনেক ধন বস্তু আছে, মই সহকী মানুহ, কিন্তু মোৰ এটা 7জনী ঘৈণীয়েক আছে। তুমি যদি সেইবাবে কোনো আপত্তি নকৰি তোমাৰ জীয়েৰাক মোলৈ বিয়া দিয়া, তেনেহলে মই নিশ্চয়কৈ কৈছোঁ যে তাইক মই সুখে সন্তোষে ৰাখিম, কেতিয়াও দুখ নিদিওঁ। সদাগৰৰ কথা শুনি চিলনীয়ে অনেক ভাবি চিন্তি জীয়েকক সদাগৰলৈকে দিবলৈ মান্তি হ'ল আৰু জীয়েকক বহুত বুজাই বঢ়াই নমাই আনি সদাগৰৰ হাতত সমৰ্পণ কৰিলে। চিলনীয়ে কান্দি কাটি কাকুতি মিনতি কৰি সদাগৰক ক'লে যেন তাইক তিনি দুখ নিদিয়ে আৰু জীয়েককো ক'লে, আই, মোক তোৰ লগা হলে শিকাই দিয়াৰ দৰে মাতিলেই মই তোৰ আগতে পৰিমগৈ। এই পিছত সদাগৰে চিলনীৰ জীয়েকক ঘৰলৈ আনি বৰ মৰম চেনেহ কৰি ৰাখিলে। কিন্তু সদাগৰৰ আগৰ 7জনী ঘৈণীয়েকে চিলনীৰ জীয়েকৰ ৰূপ দেখি ভাবিলে যে এনে ৰূপহী ঘৈণীয়েককে পাইছে যেতিয়া সিহঁতক আৰু দেখিবই নোৱাৰা হ'ব। এয়াকে ভাবি 7জনীয়ে চিলনীৰ জীয়েকক হিংসা তিয়াল কৰি দুখ দিবলৈ ধৰিলে। এদিন 7জনীয়ে লগ লাগি চিলনীৰ জীয়েকক ক'লে, তই বৰ অপশ্বৰী হৈ আহিছা। আমি ঘৰৰ বন বাৰী কৰি ৰান্ধি বাঢ়ি দিম, তই বহি বহি খাবি। যা, আজি তই ভাত বন্ধাগৈ। চিলনীৰ জীয়েকে তাইৰ জীৱনত কেতিয়াও ভাত বন্ধা নাই। সেই দেখি কেনেকৈ ভাত ৰান্ধিব লাগে নাজানি একোকে উপায় নাপায় কান্দি কান্দি বাৰীৰ পিছফালে কলনীৰ মাজত বহি বিনাই মাকক মাতিলে, আগলি কলপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। এইদৰে মাতা মাত্ৰতে চিলনী আহি তাইৰ আগতে পৰিল। কি হ'ল, মোক কিয় মাতিছা বুলি জীয়েকক সোধালত জীয়েকে ক'লে, আই, মোক সতিনীয়েকহঁতে ভাত ৰান্ধিবলৈ কৈছে। মই কেনেকৈ ভাত ৰান্ধিব লাগে নাজানো, নাৰান্ধিলে সিহঁতে গিৰিহঁতক লগাই দি মোক কি কৰোৱাই ঠিক নাই। মাকে জীয়েকৰ কথা শুনি ক'লে, আই, তই একো ভয় নকৰিবি। কেনেকৈ ভাত ৰান্ধিবি মই কৈ দিওঁ শুন। এটা চৰুত এচৰুকৈ পানী দি তাতে চাউল এটা পেলাই দিবি আৰু আন এচৰু পানীত এডাল চাক পেলাই দিবি। দি তই চৰু দুটাৰ তলত এডোখৰ কাঠখৰি ধই দিবি। দি তই আখল ঘৰৰ পৰা ওলাই বাহিৰতে বহি থাকিবি। দেখিবি চৰুত অক্ষয় ভাত আৰু আঞ্জা হৈ আছে। এয়াকে জীয়েকক বুদ্ধি দি চিলনীয়ে উৰি গুচি গ'ল আৰু জীয়েকে চিলনীয়ে কোৱাৰ দৰে কৰিলে। ভাত খাবৰ সময়ত সতিনীয়েকহঁতে ভাতৰ পাতৰ তলত একোটা গাঁত খান্দি লৈছিল। যেই চিলনী জীয়েকে সিহঁতৰ পাতত ভাত দি যায়, তেতিয়াই সিহঁতে সেই ভাত পাতৰ তলৰ গাঁতত পেলাই দি আকৌ ভাত খোজে। এইদৰে সিহঁতে যতবাৰ ভাত খোজে, ততবাৰ চিলনী জীয়েকে চৰুৰ পৰা ভাত আনি দি থাকে। শেষত সিহঁত হাৰি লাজ পাই উঠি গ'ল। এদিন সতিনীয়েকহঁতে চিলনী জীয়েকক গোহালি ঘৰ অটাবলৈ ক'লে। চিলনীৰ জীয়েকে গোহালি ঘৰৰ ভিতৰত সোমাই মাকক মাতিলে, আগলি কলপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। এইদৰে বিনাই মতা মাত্ৰতে চিলনী আহি আগতে পৰিল। কি হ'ল, মোক কিয় মাতিছা বুলি জীয়েকক সোধালত জীয়েকে ক'লে, আই, মোক সতিনীয়েকহঁতে গোহালি অটাবলৈ কৈছে। কেনেকৈ অটাম তোমাক সুধিবলৈ মাতিছো। মাকে ক'লে, গোহালি ঘৰৰ ইফালৰ পৰা সিফাললৈ বাঢ়নিৰ কাঠি এডাল বোলাই যা, দেখিবি ঘৰটো চিকন হৈ পৰিব। এয়া বুলি কৈ মাকে উৰি গ'ল আৰু চিলনীৰ জীয়েকে তাকেই কৰিলে। আৰু সেইদিনা গোহালি ঘৰ আগতকৈ বেছি চাফ হৈ জকমকীয়া হৈ পৰিল। চিলনী জীয়েকৰ এনে সুন্দৰ বনবালি দেখি সদাগৰে তাইক বৰ ভাল পাবলৈ ধৰিলে। চতৰ বিহুৰ ওচৰ চাপিলত সদাগৰে 8জনী ঘৈণীয়েকক গাই মাতি 5 চেৰকৈ কপাল দি ক'লে, তহঁতে মই বিহুত পিন্ধিবলৈ চোলা চুৰিয়া কাপোৰ গামোচা বৈ দে, আৰু কাৰ কাপোৰ ভালকে বোৱা হয় মই চাম। 8জনী ঘৈণীয়েকে গাই প্ৰতি লৰালৰিকৈ কপাহবোৰ সন্ধিয়াই নিউতি পাজি বাটি চোতা উলিয়াই কাপোৰ বৈবলৈ লাগি গ'ল। কিন্তু চিলনী জীয়েকে একো কৰিব নাজানি আমন জিমনকৈ বহি থাকিল। সতিনীয়েকহঁতে ভাবিলে এইবাৰ চিলনী জীয়েকৰ ঠেকত পৰিল। তাইতো একো নাজানে, কেনেকৈ গিৰিয়েকক কাপোৰ বৈ দিয়ে দেখিম। চিলনী জীয়েকে বাৰীৰ পিছফালে গৈ মাকক আগৰ দৰে বিনাই মাতিলাত মাকে আহি আগতে পৰিল। জীয়েকক সুধিল, কি কথা, কিয় মাতিছা? জীয়েকে কাপোৰ বোৱা কথা ক'লে। চিলনীয়ে জীয়েকক ক'লে, আই, তই চিন্তা নকৰিবি,
তই তোৰ গিৰিয়েকক কাপোৰ দিব পাৰিবি? 4টা বাঁহৰ চুঙাত এজলাকৈ কপাহ সুমাই চুঙাকেইটাৰ মুখত সোপা দি থৈ দে। বিহুৰ দিনা যেতিয়া তোৰ গিৰিয়েকে কাপোৰ খুজিব, তেতিয়া তই চুঙা 4টা আনি গিৰিয়েকৰ হাতত দিবি। এয়া বুলি চিলনীয়ে উৰি গুচি গ'ল আৰু জীয়েকে 4টা চুঙা আনি 4 জোলা কপাহ মাকে কোৱাৰ দৰে ভৰাই সোপা দি থৈ দিলে। সতিনীয়েকহঁতে লচপচকে কাপোৰ বৈছে আৰু চিলনী জীয়েকে একো নকৰাকে কপাহবোৰ পেলাই থৈছে। দেখি সিহঁতে পেটে পেটে ৰং পাইছে। ভাবিছে, এইবাৰ বান্ধই পৰিল ফান্দত। এইবাৰ চিলনী জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে। বিহুৰ দিনা 7জনী ঘৈণীয়েকে নিজৰ নিজৰ কাপোৰ গামোচা চোলা চুৰিয়া উলিয়াই গিৰিয়েকৰ হাতত দিলে আৰু চিলনী জীয়েকে মাথো চুঙা 4টা দিলে। সতিনীয়েকহঁতে চিলনী জীয়েকে চুঙা 4টা গিৰিয়েকৰ হাতত দিয়া দেখি ঠেক ঠেককৈ হাঁহিবলৈ ধৰিলে। সদাগৰে খঙত চকু ৰঙা কৰি চিলনী জীয়েকক সুধিলে, এইবোৰ কি দিছ? তোৰ কাপোৰ কটা? তাই ক'লে, চুঙাকেইটা মেলি চাওক। সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ চাফৰ মেৰি সুন্দৰ চোলা চুৰিয়া পাট কাপোৰ আৰু গামোচা ওলাই আহিল। আৰু সেইবোৰ ইমান বঢ়িয়া আৰু মিহি যে সেইবোৰৰ আগত সতিনীয়েকহঁতৰ সূতা গানি বুলিলেই হয়। সেই দেখি সদাগৰে খঙত 7জনীয়ে দিয়া কাপোৰবোৰ দুখৰ দুখৰকৈ কাটি ডলাই পেলাই দি চিলনী জীয়েকে দিয়াবোৰ পিন্ধিলে। লাহে লাহে সতিনীয়েকহঁতে গম পালে যে এজনী চিলনী আহি তাইক এনেকৈ বুদ্ধি দি যায়। এয়াকে গম পাই সিহঁতে চিলনীজনীক মাৰিবলৈ বুলি বুধিয়া লুচিয়া। তাই কি বুলি চিলনীজনীক মাতে সেইটো সিহঁতৰ ভিতৰত এজনী চোপা দি লুকাই থাকি শিকি লৈ এদিন গোহালি ঘৰৰ ভিতৰত সোমাই চিলনী জীয়েকৰ নিচিনাকৈ মাতিলে। তেতিয়া চিলনীজনী আহি তাইৰ আগতে পৰিল। তাৰ পিছতেই সেই এজনীয়ে তেতিয়াই তাই চিলনীজনীক পূৰ্ণ হতীয়াকৈ বাঢ়নীৰে কোব মাৰি পেলাই গোবৰৰ তলত পুতি থলে। চিলনীৰ জীয়েকে এই কথাৰ সূত্ৰকে নাপালে। ইয়াৰ পিছত চিলনীৰ জীয়েকে মাকক বিনাই কতবাৰ মাতিলে, কিন্তু মাক আৰু ক'ৰ পৰা আহিব? সতিনীয়েকহঁতে কিবা বুদ্ধি কৰি চিলনীজনী মাৰিলে বুলি তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেকুৰে ফেকুৰে কান্দিবলৈ ধৰিলে। ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল। যাবৰ সময়ত সদাগৰে 7জনী ঘৈণীয়েকক দহাই ক'লে সিহঁতে যেনো চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে। এদিন মুদৈ এটাই ফণী, আৰ্চি, সেন্দুৰ, খুৰিবাতি, গোন্ধ তেল আদি বেচিবলৈ বুলি সদাগৰৰ ঘাটতে তাৰ নাও বান্ধিলেহি। সদাগৰৰ ঘৈণীয়েহঁতে সিহঁতে চকুৰ গোটা দাঁতৰ ছাল চিলনীৰ জীয়েকক সেই মুদৈটোকে বেচিবলৈ মনে মনে আলচি মুদৈটোৰ পৰা কিছুমান বস্তু কিনি সেইবোৰৰ বেচৰ বাবে তাক এজনী ৰূপহী ছোৱালী দিম বুলি ক'লে। এই ছোৱালীজনীৰ ৰূপ গুণ সিহঁতে মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে মুদৈ লোভ লাগিছিল। বস্তুৰ বেচত মাৰি ছোৱালীজনীকে লৈ যাবলৈ সি মান্তি হ'ল। চিলনীৰ জীয়েকক সতিনীয়েকহঁতে ক'লে, আমাৰ ঘাটত এটা মুদৈ আনাও বঢ়িয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি। আমি চাই মেলি তাৰ পৰা কিছুমান বস্তু কিনি আনোগৈ আহ। চিলনীৰ জীয়েকে ক'লে, বাইহঁত মোক একো নালাগে, নাযাওঁ, মোক তেখেতে কলৈকো যাবলৈ হাক দি গৈছে। সিহঁতে তাইক নানা ৰকমে বুজাই নেৰানেপেৰাকৈ ধৰাত শেষত তাই থেৰুগেৰকৈ সিহঁতৰ লগতে গৈ খাট পালেগৈ। সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈৰ নাৱত তুলি দিলত মুদৈয়ে আগেয়ে সিহঁতৰ সৈতে আলোচি থোৱা মতে খপ কৰি নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গ'ল। মুদৈয়ে চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ। তাত চিলনীৰ জীয়েকক শুকান মাছৰ ৰখীয়া পাতিলে। নৈৰ পাৰত মুদৈটোৰ ঘৰ। চিলনীৰ জীয়েকে ৰদত বুলি শুকান মাছ ৰখি থাকোঁতে এনেদৰেই বিনাই আছিল যে কুমাৰণী আয়ে মোক উটুৱাই দিলে, চিলনী আয়ে মোক দাঙি ধৰিলে, হাউদৰ কোঁৱাৰে মোক বিয়া কৰালে, 7 সতিনীয়ে মোক ডুমত বেচিলে, ডুমে মোক শুকান মাছ ৰখীয়া কৰিলে। চিলনী জীয়েকে এইদৰে বিনে শুকান মাছ ৰখি থাকোঁতে সেইপিনে সদাগৰে নাৱেৰে উজাই ঘৰলৈ আহি আছিল। দূৰৰ পৰা এই বিননি শুনি সদাগৰে ফেখৰিতে নাও ৰাখি চিলনী জীয়েকৰ ওচৰলৈ গৈ তাইৰ কি হৈছে, কিয় কান্দিছে বুলি সুধিলত সকলো কথা ভাঙি মিঙি তাই সদাগৰক ক'লে। তেতিয়া সদাগৰে তাইৰ আগত নিজৰ চিনাকি দি তাইক নাওত তুলি গা পা ধুৱাই ৰিহা মেখেলা পিন্ধাই লৈ গুচি আহিল। নাওতে চিলনী জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত সোমাই থৈছিল। তাই উশাহ ল'বলৈ পেৰাটোত এটা বিন্ধা কৰি দিছিল। সদাগৰে ঘৰ পাই তেওঁৰ আনবোৰ বা বস্তুৰে সৈতে পেৰাটো তেওঁৰ শুৱনি ঘৰত সোমাই থলে। 7জনী ঘৈণীয়েকক আগত দেখি সদাগৰে সুধিলে, তহঁত ইটাকেজনীকে দেখিবলৈ পাইছো, কিন্তু চিলনীৰ জীয়েকক নাই পোৱা কিয়? সিহঁতে উত্তৰ দিলে, তাই আজি ভালেমান দিন হ'ল মাকৰ ঘৰলৈ গৈছে, উভতি আহাই নাই। এই কথা শুনি সদাগৰে সিহঁতক ক'লে, মোৰ মনে ধৰিছে তহঁতে তাই কিবা এটা কৰিলি। বাৰু, তহঁতে সঁচা কথা কৈছানে মিছা কথা মই এটা তহঁতক পৰীক্ষা কৰিম।
এইবুলি এটা ডাংগাত খানাই তাত জেং আৰু কাঁইট পুতি এডাল এৱাৰৰ সূতা গাঁতটোৰ সিপাৰৰ পৰা ইপাৰগৈ বান্ধি দি ঘৈণীয়েকহঁতক ক'লে, যিয়ে এই সূতাৰ ওপৰেদি বগাই যাব পাৰিবি সিয়েই নিৰ্দেশী বুলি জানিম। এজনী এজনীকৈ 6জনী ঘৈণীয়েকে এৱাৰৰ সূতাৰ ওপৰেদি গৈ চোতা ছিগি গাঁতত পৰি মৰিল, কিন্তু সপ্তমজনী নপৰিল। সেইজনীয়ে সেই সূতাইদি 7বাৰ ইহা যোৱা কৰিলো, তথাপি চোতাডাল নিছিগিল, কাৰণ তাই সঁচাকৈ চিলনীৰ জীয়েকক বেচাৰ কথা একো নাজানিছিল। আন সতিনীয়েকহঁতে সেই কাম কৰোঁতে তাই ভাত ৰান্ধিছিল। ইয়াৰ পিছত সদাগৰে তেওঁৰ সেই 6জনী ঘৈণীয়েকক গাঁততে মাটি দি পুতি থৈ চিলনীৰ জীয়েকক পেৰাৰ পৰা উলিয়ালে। তাৰ পিছত চিলনীৰ জীয়েক আৰু সপ্তমজনী ঘৈণীয়েকৰে সৈতে সদাগৰে গৃহবাস কৰি সুখত কটাবলৈ ধৰিলে। আমাৰ কাপোৰ কানি কলা হ'ল, আমি গুচি আহিলোঁ।